অভিজিতাৰ মানে প্ৰতিমূৰ্তি তাত মানে ৰখাব দিছে সকলোৱে, সেইটো আপুনি কি ক'ব? মই কওঁ যদি পাতিব খুজিছে তাত মোদী মনা স্থাপন কৰক, কিন্তু য'ত ঘটনাটো ঘটিছে তাত স্থাপন কৰক। কাৰণ যিটো কাংঠি লাংচ জলপ্ৰপাতটো তেওঁলোকৰ য'ত ঘটনাটো ঘটিছে তাৰ পৰা অলপ দূৰত, তেওঁলোকে সেই জেগালৈ গৈ পোৱা নাছিলে বা তাত ঘটা নাই। গতিকে পবিত্ৰ নদী এটা কাংঠি লাংচ আছে, কাংঠি মানে চাফা বা পবিত্ৰ, লাং মানে পানী, চৌ মানে সৰু, অৰ্থাৎ সৰু পবিত্ৰ পানীৰ নিজৰা বুলি নামকৰণ। গতিকে সেই জেগাটো দূৰত তেওঁলোকে থাকক, তেনেকৈ কথা নাই। কিন্তু যদি প্ৰতিমূৰ্তি স্থাপন যদি কৰাৰ পিছত আমাৰ জাতিটো এনেকুৱা বা কোন কৰে নাজানো, তৃতীয় পক্ষ কি বোলে মহাত্মা গান্ধী মূৰ্তিকো ৰেহাই নিদিয়ে। মানুহে মহাত্মা গান্ধী মূৰ্তিত জোতা মালা পিন্ধাই দিয়ে, চশমা খুলি দিয়েগৈ, তাৰপিছত কোনো আকৌ কি কৰে তাতে গৈ জোতাৰে উঠি গৈ চেল্ফি তোলেগৈ, গোটেই হৈছে তেনে ঘটনা। গতিকে তেওঁলোককো যে সেই প্ৰতিমূৰ্তিত কোনো তৃতীয় পক্ষ যে হয়তো কাৰ্বি নকৰিব পাৰে, বড়োসকল নকৰিব পাৰে স্থানীয় লোকসকলে, কিন্তু কোনো তৃতীয় পক্ষ যে ৰাতিকৈ সেই মূৰ্তিটো কিবা অপমান কৰে, কোনোবা যে ভাঙি থৈ আহে, কোনোবা যে জোতা মালা পিন্ধাই থৈ আহে, তেতিয়া আকৌ সেই আমাৰ অনা কাৰ্বি আৰু কাৰ্বিৰ মাজত আকৌ এটা কিবা সংঘাতৰ সৃষ্টি নহ'বনে? গতিকে মই ভাবোঁ সেই প্ৰতিমূৰ্তি স্থাপন হওক, আৰু সেই প্ৰতিমূৰ্তি য'ত হ'ব তাতে এখন স্কুল হওক, সেই স্কুলৰ মাজত তেওঁলোক প্ৰতিমূৰ্তি স্থাপন হওক, তেতিয়া স্কুলখন কোনো ভাঙিব যাব সাহস নকৰে, তাক সকলো সুৰক্ষা দিব। আৰু সেই প্ৰতিমূৰ্তি যেতিয়া স্কুলৰ চৌহদত থাকিব, ধুনীয়াকৈ তাতে তেওঁলোকৰ গোটেইখিনি জন্ম, তেওঁলোকৰ জীৱনী, তেওঁলোকক কি কৰিছিল সেইবোৰ ধুনীয়াকৈ থাকে। তাত নৱপ্ৰজন্মই বুজিব পাৰি তেওঁলোক আচলতে কি, বা যিসকলে কৰিলে ভুলটো তেওঁলোক কিমান ডাঙৰ ভুল কৰিলে, কিমান শিল্পী সমাজৰ কিমান তেওঁ অপূৰ্ণ ক্ষতি হ'ল, সেইটো তেওঁলোকে বুজি উপলব্ধি কৰক। ঠিক আছে, দিয়ক, ধন্যবাদ। আৰু এইখিনিতে ময়ো আমি ছ'চিয়েল মিডিয়াৰ ওপৰত আচ্ছা, ছ'চিয়েল মিডিয়া আচলতে ডিজিটেল ইণ্ডিয়া, ছ'চিয়েল মিডিয়াটো কোনো আচলতে যিকোনো বস্তুৱে প্ৰথম আৱিষ্কাৰ কৰাসকলে বেয়া কৰি কোনো কিবা নকৰে, যিকোনো বস্তু ভালৰ কাৰণে ইউজ কৰে। যেনে কফ চিৰাপ এটা, আমি কফ চিৰাপ কাহৰ কাৰণে ইউজ কৰোঁ, কিন্তু কফ চিৰাপ কিছুমান ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰে। এসোপা যদি আমি কফ চিৰাপ খাওঁ কাহৰ কাৰণে, আৰু সেইটো যদি এক বটল খাওঁ ড্ৰাগছ হিচাপে ইউজ কৰে। গতিকে ছ'চিয়েল মিডিয়াটো ভাল হিচাপে ব্যৱহাৰ কৰক। চব বস্তুৰে ওৱানছ এ বেড এণ্ড গুড বোথ ছাইডেড দেয়াৰ, চ' প্লিজ ট্ৰাই টু ইজ দ্য গুড চাইন। ছ'চিয়েল মিডিয়াত আমি কি কৰোঁ, ভাল বস্তু শ্বেয়াৰ কৰক, ভাল বস্তু দেখিছে, ভাল প্ৰকৃতি বোলে, হঠাৎ বোলে কিবা এটা চৰাই দেখিছে, আপুনি কোনো নেদেখা চৰাই শ্বেয়াৰ কৰক, এইটো কি চৰাই জানিব খুজিব কৰক। এইটো আমি এটা জনজাতিৰ ওচৰত গৈছোঁ, এওঁলোকৰ নাচ গান এনেকুৱা, এওঁলোকৰ ঢোল বজা বস্তু এনেকুৱা, পেপাৰ এনেকুৱা, আমি তেনেকুৱা শ্বেয়াৰ কৰক, ইটো আদান প্ৰদান কৰক। কিন্তু ছ'চিয়েল মিডিয়া হ'ল বুলি যিহকে পায় তেহকে, মানে আজিকালি ছ'চিয়েল আমাতকৈ মানে কিছুমান লিখা পঢ়া জনা মানুহতকৈ যিবোৰ অশিক্ষিত মানুহ, তেওঁলোকে ইংলিছ পঢ়িব নাজানে, কিন্তু তেওঁলোকে এণ্ড্ৰইড মোবাইল ইউজ কৰিব পাৰে তেওঁলোকে। গতিকে যেনেকৈ সৰু ল'ৰা ছোৱালী মানে ABCD ভালকৈ পঢ়িব নাজানে, কিন্তু কেঁচুৱা কথাই ক'ম কি এণ্ড্ৰইড মোবাইল দিয়ে, তেওঁলোকে ধুনীয়াকৈ ইউটিউব গান চান নাচ গান ওলাই কাৰ্টুন চাই থাকিব পাৰে। গতিকে মই ভাবোঁ সকলোৱে অনুৰোধ কৰোঁ যে ভাল হিচাপে ইউজ কৰিব লাগে। কিন্তু ছ'চিয়েল মিডিয়াটো খুব ভাল বস্তু, মই বেয়া বুলি কোৱা নাই, কিন্তু ভাল হিচাপে ব্যৱহাৰ কৰে খুব ভাল, যদি বেয়া হিচাপে ব্যৱহাৰ কৰে খুব বেয়া। গতিকে অনুৰোধ কৰিছোঁ এই ছ'চিয়েল মিডিয়া, ফেচবুক, হোৱাটছআপ কোনো আৱিষ্কাৰকে কেতিয়াও বেয়া হ'ব বুলি তেওঁলোকে ভবা নাছিল যে বেয়া হ'ব, তেওঁলোকে ভালৰ কাৰণে কৈছিল, মানৱ সমাজৰ কাৰণে মানে বিজ্ঞানৰ এটা অৱদান তেওঁলোকে দিব খুজি ভাল, কিন্তু মানুহে মিছ ইউজ কৰিছে। চ' অনুৰোধ কৰিছোঁ কোনো মিছ ইউজ নকৰিব, কাৰণ সৰু এটা ভুৱা বা বেয়া কথা এটা গোটেই জাতিটো এটা মানে জিলা, ৰাজ্য, পৃথিৱী ধ্বংস কৰিব পাৰে। থেংক ইউ। গুৱাহাটীত থকা কাৰ্বি লোকসকলক আপুনি কি আহ্বান জনাব? তেওঁলোকক আমাৰতো দেখ কৈ এতিয়া কাৰ্বিসকলটো কৰিহাৰে। এতিয়া মোৰ মোবাইলৰ মই আজি মই মেপ এখন পাইছোঁ, তাত ফটো তুলি নিছোঁ যে হেঙেৰাবাৰী এখন মেপ, যে 1885, 86 এখন মেপ হেঙেৰাবাৰী, সেইটো সময়ত তাত কিন্তু অকল কাৰ্বিসকল আছিলে, বিভিন্ন স্থানৰ পৰা আহি কৰ্মসূত্ৰে ইয়াতে থকা। তাৰপিছত তাকে কৈছোঁ কাৰ্বিসকলৰ অৰিজিনেলটো ইয়াৰে, আমি আছোঁ ন তাত, মই কাৰ্বি আংলঙৰ, মই কৰ্মসূত্ৰে আজি 30 বছৰ ধৰি ইয়াত আছোঁ। ঠিক তেনেকৈ মাইগ্ৰেশ্যন, যেনেকৈ চৰাই চৰিকতে বেলেগৰ জেগাৰ পৰা ভাল জেগা হ'লে আহে, যে অসমলৈ চাইবেৰিয়াৰ পৰা চৰাই, চাউথ আফ্ৰিকাৰ পৰা চৰাই উৰি আহে মানে ঠাণ্ডা দিনত, ঠিক তেনেকৈ ইয়াতো যেতিয়া ভাল ঠাই এটা অসমৰ মতে এটা ৰাজধানী, যেতিয়া ৰাজধানী বিভিন্ন জেগাৰ পৰা মানে চাকৰি সূত্ৰে কৰ্মসূত্ৰে আহিব ধৰিলে, যেতিয়া আমাৰ সংগীত আমাৰ লাইনৰ হওক, আমাৰ কালচাৰেল লাইনৰ মানুহখিনি আমি গুৱাহাটীত আহিবই লাগিব। আমি গাঁৱৰ চুকত থাকি আমি আমাৰ চৰ্চা কৰিব নোৱাৰোঁ। মোৰ অভিনয় জগতো মোৰ কাৰ্বি আংলঙৰ চুকত সোমাই মই সেইটো কিবা কৰিব নোৱাৰোঁ, মই গুৱাহাটীত থাকিবই লাগিব। যেনেকৈ হিন্দী জগতৰ মানুহবিলাক বলিউডত থাকিবই লাগিব, তেওঁলোকে অসমত থাকি হিন্দীত ছবিত কাম কৰিব নোৱাৰে। ঠিক তেনেকৈ মই কৈছোঁ সকলোৱে যিসকল আছে এতিয়া মিলিজুলি থাকক, কোনোবা কিবা কৈছে, গতিকে উপায় নাই, এইটো দুৰ্ভাগ্যবশতঃ আমাৰ জন্মভূমিত হৈছে, আমাৰ ঠাইত হৈছে, আমাৰ জিলাত হৈছে। গতিকে বহুতে সেইটোও জ্ঞাত নহয় যে কাৰ্বিসকল যে অকল কাৰ্বি আংলঙতে নহয়, বা কাৰ্বি আংলঙত অকল কাৰ্বিয়ে নহয়, তাত 29টা জাতি জনগোষ্ঠী আছে। আৰু গুৱাহাটীত অকল বেলেগ নহয়, ইয়াতে বিভিন্ন ধৰণৰ কাৰ্বি, বড়ো, ৰাভা, যিমান অসমীয়া, যিমান গোটেইবোৰ মিলি আমাৰ বৰ অসমখন হৈছে। অকল অসমীয়া ভাষিক অসমীয়াসকলে অসমখন বচাব নোৱাৰে বা অসমখন গঢ়ি তুলিব নোৱাৰে, গোটেই মিলি
অসম আন্দোলন হওঁ আমি কোনো বড়ো কাৰ্বি অসমীয়া ভাগ হোৱা নাছিলোঁ আমি সকলোৱে মিলিজুলি বিদেশী বহিষ্কাৰ আন্দোলন আমি সকলোৱে জাপ দিছিলোঁ গতিকে এতিয়া যদি তেনে এটা যে সংকট আহে বিদেশী যদি আমাক যদি আক্ৰমণ কৰে বিদেশী বাংলাদেশ তেতিয়া সেই অস্তিত্ব কোনে ৰক্ষা কৰিব তেতিয়া যদি কয় আমাৰ কাৰ্বি বড়োসকলে যদি কয় জাতি জনজাতিসকলে তো অসমীয়া লগত তহঁতলৈ লৈছে আমি কিয় যাম সেইটো নহয় সেই সময়ত যদি বিপদৰ সময়ত আমি কিন্তু সকলোৱে মিলিজুলি নিজৰ অসমত জন্ম লৈছোঁ যেতিয়া অসমীয়া হিচাপে জীয়াই আছোঁ যেতিয়া অসমীয়া হিচাপে ইয়াত মৰিবলৈ আমি কোনো ভয় নকৰোঁ গতিকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে আমি সকলোৱে মিলি একেলগে একগোট হৈ জাতিটোক আমি কাম কৰিব লাগিব মাত মাতিব লাগে জয় অসম এয়া আছিলে ৰাজীৱ কোঁৱৰ ডাঙৰীয়া বিশিষ্ট অভিনেতা তেখেতে আহ্বান জনাইছে যে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকসকলে একেলগে যাতে মিলা প্ৰীতিৰে জীয়াই থাকে তেখেতে এই আহ্বান জনাইছে